শ্ৰদ্ধাৰ ফেচবুক বন্ধুসকল, ইতিমধ্যে আমি উত্তৰ লখিমপুৰৰ পৰা উজনি অসমৰ দলাশদিয়া ব্ৰিজত আহি পাইছোঁ আৰু ব্ৰিজত আমি এতিয়া গাড়ী চলাই গৈ আছোঁ। অসমৰ এটি গৌৰৱ যে অসমত পৃথিৱীৰ ভিতৰতে, এছিয়া মহাদেশৰ ভিতৰত, পৃথিৱীৰ ভিতৰতে এক দীৰ্ঘতম সেতু হিচাপে দলাশদিয়া জনাজাত। এয়া আমাৰ গৌৰৱ। এই ব্ৰিজখনত আমি জানুৱাৰীৰ উৎসৱলৈ আহি বহুত গৌৰৱান্বিত হৈছোঁ যে অসমৰ ইমান ডাঙৰ এখন সম্পদ আছে আৰু বহুত আনন্দিত হৈছোঁ। ক'বলৈ গ'লে এই ব্ৰিজখন আমাৰ অসমত থকাৰ কাৰণে আমাৰ অসমখন গোটেই বিশ্বতে জনাজাত হৈছে। এয়া মোৰ লগত আৰু তিনিজন সতীৰ্থ আছে, মোৰ নুৰ হুছেইন আৰু আনাৰুল ইছলাম গাড়ী চলাই আছে, আৰু এজন আনাৰুল আছে এয়া, আৰু মই আপোনালোকৰ সকলোৰে পৰিচিত জাহ ইছলাম মিৰ্ধা। আমি বগীবিল হৈ দলাশদিয়া আহি পালোঁ। ইতিমধ্যে বগীবিলতো আমি অলপ ফটো উঠালোঁ। এতিয়া আমি দলাশদিয়া পৰিদৰ্শন কৰিলোঁ। বগীবিলতকৈ বেছি ভাল লগা নাই সঁচা কথা যি, কিন্তু বগীবিল বহুত ভাল লাগিছে, আকৰ্ষণীয়, দেখাত বহুত ভাল। কিন্তু দলাশদিয়া ব্ৰিজখন দীৰ্ঘতম হিচাপে জনাজাত আৰু তাত ভাল লাগে। আৰু বগীবিলত যি সৌন্দৰ্য লাগে, এই সৌন্দৰ্য দলাশদিয়াত নাই, এয়া সত্য ক'ব লাগিব। যিয়ে নহওক, মই অনুৰোধ জনালোঁ মোৰ ফেচবুক বন্ধুসকলক, আপোনালোকে ভাৰতৰ বাহিৰৰ পৰা যিসকল বন্ধু আছে সকলোৱে আহক, জানুৱাৰীত আহি আমাৰ দলাশদিয়া বগীবিল উপভোগ কৰি যাওক, আনন্দ লৈ যাওক, সৌন্দৰ্য লৈ যাওক আপোনালোকে। আৰু মোৰ বন্ধুসকল, অসমৰ যিকেইখন ৰাজ্যত মোৰ বন্ধুসকল আছে, সকলোৱে অসমত আহক বগীবিল চাবলৈ, দলাশদিয়া চাবলৈ মোৰ অনুৰোধ থাকিল। ধন্যবাদ, আকৌ লগ পাম। ধন্যবাদ, খুদা হাফিজ।